নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ বিবিধা চেনেললৈ মই ডিজি আপোনালোকক পুনৰ আদৰণি জনাইছোঁ। আজি জানুৱাৰী 2021 চনৰ পহিলা দিনটোতে মই আপোনালোকক আটাইকে নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ এই বছৰটো যেন সকলোৰে সুখেৰে আনন্দ মনেৰে পাৰ হৈ যায়। আজি এই জানুৱাৰীৰ প্ৰথম দিনটোতে আমি ঘৰৰ আটাইয়ে মিলি বাহিৰলৈ ওলাই আহিছোঁ। ভাবিলোঁ এসাঁজ সকলোৱে লগে ভাগে ভাত খাওঁ আৰু আমাৰ ওচৰতে আছে ব্ৰহ্মপুত্ৰ নদীখন। এই নদীখনৰ ওচৰতে আমি বনভোজ খাবলৈ আটাইয়ে আহিছোঁ আৰু আজি এই ব্লগ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক যিমানখিনি পাৰোঁ আমাৰ এই বনভোজস্থলীখন দেখুৱাবলৈ চেষ্টা কৰিম। আজি ইয়াতে আটাই মিলি বনভোজ খাবলৈ আহিছোঁ। বন্ধুসকল এতিয়া মই ভাজি বনাব ওলাইছোঁ। এয়া জেঠিমাই ভাজি কুটি আছে, এয়া মামাহঁতৰ দাদাই মাংস বনাই আছে। বন্ধুসকল এইবোৰ তিল মাঘৰ বিহুটো আহি পালেই ইয়াতে সুন্দৰকৈ ৰ'দ পৰি থকা দেখি এই সুযোগতেই তিলখিনি ধুই ইয়াতে মেলি দিলোঁ। আমি কিন্তু মাঘৰ বিহুৰ যা যোগাৰ আৰম্ভ কৰি দিলোঁৱেই। এয়া মোৰ সৰু দেওৰ আৰু সৰু জাজনী আহিছে। সিহঁতৰ অলপ লেট হ'ল, মাইনা শুই আছিলে সেইবাবে। হাই, এয়া চাওক খানাৰ প্ৰস্তুতি দেখি বান্দৰো আহি ৰেডি হ'লহি। মনে বেশি দিন নাজানে নাজানা তুমি আকৌ নাজানা। বন্ধুসকল আহক এতিয়া এবাৰ আমি ব্ৰহ্মপুত্ৰ নৈৰ ওচৰৰ পৰা আহোঁ। এতিয়া নৈৰ পানী বৰ্তমান প্ৰায় শুকাই গৈছে। চাৰিওপিনে আছে মাথো বালি আৰু বালি। বন্ধুসকল আজিৰ পৰা প্ৰায় 2 মাহ আগত লোৱা এটি ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ বাৰু। চাওকচোন এই সমগ্ৰ ঠাইখিনি ব্ৰহ্মপুত্ৰৰ বাঢ়নীয়া পানীত কিদৰে ডুব গৈ আছিল। বন্ধুসকল মই থাম্বনেইলত উল্লেখ কৰা হাতীৰ দৰে দেখিবলৈ পাহাৰখনে হৈছে সুখন। এই পাহাৰখন হাতী এটাৰ দৰে দেখিবলৈ হোৱাৰ কাৰণে এই পাহাৰখনৰ নাম ৰখা হৈছে হাতীমূৰীয়া পাহাৰ। এই পাহাৰখন আমাৰ শুৱালকুছি গাঁৱৰ পৰা প্ৰায় 9-10 কিলোমিটাৰ দূৰত আছে। এই পাহাৰখনৰ নামনি ভাগত আছে ঐতিহাসিক ধাৰেশ্বৰ দেৱালয় আৰু পাহাৰখনৰ ওপৰৰ ভাগত আছে আকাশী গংগা। কেতিয়াবা বাৰু সময় পালে তাত গৈ দেখুৱাবলৈ যত্ন কৰিম। বন্ধুসকল এয়া চাওকচোন মোৰ ল'ৰা মনে কিদৰে বালি আৰু পানীৰ সৈতে খেলিব ধৰিছে। সি বহুতে ভাল পাইছে কাৰণ আজি সি প্ৰথমবাৰৰ কাৰণে ইয়ালৈ আহিছে। কেতিয়াও আহি পোৱা নাছিলে আগতে। এয়া চাওক দেউতাকো তাৰ লগত খেলাত ব্যস্ত, দেউতাককো কামত লগাই দিছে। এয়া কি কণ হাত দুখনেৰে বালিবোৰ আনি দেউতাকক দি আছে। বন্ধুসকল তাৰ সুভৱিষ্যতৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। বন্ধুসকল বলক এতিয়া আমি বনভোজস্থলীলৈ যাওঁ। বন্ধুসকল আজি বনভোজ খোৱা ঠাইখিনি আমাৰ নিজৰে হয়। ইচ্ছা কৰিলে আপোনালোকে ইয়ালৈ বনভোজ খাবলৈ আহিব পাৰে। বহুতেই সুন্দৰ হয় ঠাইখিনি। বন্ধুসকল এতিয়া সন্ধিয়া হৈ আহি আজি দিনটো সকলোৱে হাঁহি ফূৰ্তিৰে পাৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকেও তেনেদৰেই পাৰ কৰিলে আৰু এই অনাগত দিনবোৰো যাতে সকলোৱে হাঁহি ফূৰ্তিৰে পাৰ কৰে তাৰে কামনা কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া মই আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।